এভৰিৱান আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে আৰু আজি ভিডিঅ'টো হৈছে হোলী আমি কেনেদৰে আজি দিনটো পাৰ কৰিলোঁ তাৰে এটা ভিডিঅ' আৰু প্ৰথম ষ্টাৰ্ট মই মোৰ ভাগিনটোৰ সৈতে কৰিছোঁ মৰমৰ আৰু তাৰপাছত মোৰ মা বা আহঁত চবৰ লগত ভাইটিৰ লগত কৰিছোঁ আৰু গোটেইখিনি যিমানখিনি আছে সকলো ভিডিঅ' আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাওক অৱস্থা চাওকচোন মোৰ কেনেকুৱা লাগে ৰাস্তাত পৰি আছোঁ গোটেই বুকত কাপোৰ ৰাস্তাত পৰি আছোঁ আজি আমাৰ ফাকুৱা বাচ্চাকেইটা আমাৰ দেখাই দিছোঁ ধুনীয়াকৈ হাই কৰি দিয়া হাই অনুৰাগ ক'ত গুচি গ'ল অনুৰাগ এইটো সি উঠি মোৰ লাজ কৰি পঢ়ি আছে উঠি দিয়া হাই কৰি দিয়া গৌৰাংগ চৰি অনুৰাগ আহি গ'ল মোৰ চবতকৈ এইটো মেইন আৰু ফাকুৱা কেনেকুৱা লাগিছে খেলি আজি হোলী খেলি কেনেকুৱা লাগিছে মজা লাগিছে হা মজা লাগিছে আমাৰ এটা ফটোৱা লাগিছে কোনটো লাগিছে ফটোৱা কিয় লাগিছে বতৰটো বেয়া কাৰণে নেকি আজি হা কেলে লাগিছে কিয় লাগিছে কেলে আজি বতৰটো কাৰণে ন অঁ গেংটো আহিব ৰ'বা এতিয়া আমাৰ শোভাযাত্ৰা আহিব অলপ পাছত আমি ফূৰ্তি কৰিম আৰু অকণমান দেখাই দিছোঁ আমাৰ এইবাৰ চবতকৈ মেইন আৰু আমাৰ হোলী মানুহ এজন চব অঁ মেইন মানুহ আমাৰ এখেতে দেই আমাৰ মেইন মানুহ আৰু এয়া চব গাইছ আমাৰ আৰু কিবা আমাৰ পোৱালিবোৰে ৰাস্তাত অহা মানুহবোৰকো ধৰি ধুনীয়াকৈ ফাকুৱা সানিছে দেই দেখাই দিছোঁ তাৰ অকণমান ক্লিপ আপোনালোকক বৰষুণ দিছে দেখিছে গাইছ বৰষুণ দিছে আৰু বৰষুণত আমি এতিয়া খেলি আছোঁ ফাকুৱা নে কি কোৱা অতিমাত্ৰাভাৱে মজা লাগিছে আৰু ফাকুৱা কাৰোবাক ঘূৰাবলৈ মন গৈছে ঘূৰাব কেনেকৈ এতিয়া দবাপিটা বৰষুণ দি দিছে আৰু এতিয়া বৰষুণ পৰি আছে গাত আৰু আমি এতিয়া খেলি আছোঁ ফাকুৱা আৰু ফাকুৱাৰ এজন অনুভৱটো কেনেকুৱা লাগিছে বলো মজা কি মজা মানে আৰু অকণমান জাষ্ট কিবা এটাটো ক'ব লাগে ধুনীয়া লাগিছে খালি বতৰটো বৰষুণ দিছে আৰু ডাঙৰবিলাকৰ কাৰণে একো নাই আৰু খালি বাচ্চাবিলাকৰ কাৰণে অকণমান দিগদাৰ হয় কাৰণ ফুটি পেলাই আৰু এতিয়া আমাৰ দৌলযাত্ৰা অহাই নাইকিয়া সেইপিনে আহিলেতো আৰু ফূৰ্তি হ'ব আৰু শোভাযাত্ৰা আহিলে আপোনালোকক ধুনীয়াকৈ দেখাম ধুনীয়াকৈ ঠিক আছে আৰু কি হয় আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ বৰষুণ দবাপিটা আৰু মানে দিয়া নাই দবাপিটা দিব আৰু সৰুজনা একেবাৰে এইটো সৰুজনা অৱস্থাটো দেখুৱাচোন ইয়াক আকৌ গ্লাছত চাইহে মানে ফাকুৱা সানে আকৌ দেই গাইজ ইমান তেনেকুৱা হয় মানে কি ক'ব আৰু মানে বিৰাট ষ্টাইল মানে আৰু সেইটো কাৰণে লাজো কৰে দেখাইছোঁ আৰু ভাল লাগে এনেকুৱা বৰষুণ দিছে আৰু বৰষুণ তিতি আমি ফাকুৱা খেলিছোঁ ধুনীয়াকৈ দেখাই দিছোঁ দবা পিঠা বৰষুণ পূৰা কিন্তু বৰষুণে বতৰ তিতিও ভাল লাগে আৰু খেলিছোঁ ধুনীয়াকৈ বৰষুণ এইটো আমাৰ পোৱালিটোৰ অৱস্থাটো চব কেনেকুৱা লাগিছে বৰষুণ বোলে ভিতৰত যাম বোলা অ'কে গাইজ অলপ পাছত দেখাই আছোঁ বৰষুণ পূৰা চিনি পাইছিলোঁ বাৰু এজনী মই হয় আকৌ দেই মোৰ বৌ আহি কৈছে একদম বৌ বিচনালে ধুনীয়াকৈ হেৰি কৰিলোঁ আৰু এতিয়া এয়া ৰাতি সানি দিলোঁ কোনে সানিছে প্ৰথম কালাৰ কোনে সানিছে তুমি সানিছা মই সানিছোঁ আৰু সেইটো কাৰণে এয়া দেখাই দিছোঁ কেনেকুৱা বতৰ কেনেকুৱা পাইছে আকৌ বতৰ ভাল আৰু খেলিবা নে কি আজি ধুনীয়াকৈ দেখাই দিছোঁ হেপী হোলী পানী সানি আছে স্প্ৰে সানি দিলে কোনে সানিলে স্প্ৰে হেপী হোলী থেংক ইউ এয়া মোৰ অৱস্থা কেনেকুৱা অৱস্থা কৰি পেলাইছোঁ বাপৰে জখনি টাইপ লাগিছোঁ ভিডিঅ' কৰি আছোঁ আমাৰ এই অৱস্থা আমাৰ দাদাক এতিয়া বৌয়ে একদম ধুনীয়াকৈ ৰঙীন কৰি দিব নে কি কোৱা ৰঙীন কৰি দিয়া ধুনীয়াকৈ এয়া ৰঙীন কৰিছে দুইটা মৰমবোৰ এনেকৈ থাকক সদায় এয়া ধুনীয়াকৈ হয়নি বাৰু মাৰি দিম দুইটা মৰমবোৰ এনেকৈ কালাৰফুল হৈ থাকক না কোৱা হয়
সেইটোৱে কি কয় আপুনি কি কয় সেইটোৱে লাজ কৰে খালি খুব লাজ কৰে মই ভিডিঅ' এটা কৰি থৈছোঁ বোলো এয়া আমাৰ ভিনদেউ এতিয়া বা মোৰ ভিনদেউ হয় এয়া মোৰ বা হয় দুজনে এতিয়া সানিব তথাপি জীৱনটো কালাৰ হ'ব সানি দিয়া অকণ ভিনদেউ বুলি নহয় আৰু কিন্তু ভাল লাগে ন এয়া ভিনিহি আমাৰ এয়া আমাৰ বা বৰষুণৰ বতৰত ফাকুৱা খালে মজাই বেলেগ ৱাও কি ধুনীয়া একদম চালিয়া একদম আমাৰ ফটো চাইছে কেমেৰা চাইছে কেমেৰাটো এয়া সানিছে মৰমৰ এনাজৰি আমাৰ দুয়োটা ভিনিহে সানি দিছে মৰমত বৰষুণ আমি হলি খেলোঁ হলি এইখানে বৈ লৈ যাওঁ হলি 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 এনেকৈ সানি দিব লাগে ছাৰ মুণ্ডা মুণ্ডা গৈছিলে মোবাইল এতিয়া উৰি আমাৰ জুই বাইদেউ সানিছে ধুনীয়া হেপী হলি পুৰা তেনেকুৱা আমাৰ পানী নামাৰিবি এখন পানী নামাৰিবি চেহেৰা দিয়ে ধুনীয়া লাগিছে লাইট হৈ গৈছে এতিয়াহে আমাৰ মানে আমাৰ জুৰি বাইদেউ মেইন আৰু ব'লা পাৰ্টি খেলোঁ কেতিয়া ব'লা বৰষুণৰ বতৰত একদম মজাকে মুণ্ডা আহক আহি যাওক ব'লা ব'লা বাই ব'লা ব'লা যাম কৰিম নহ'লে ৰ'দো দিছে বৰষুণো দিছে না একদম খৰাশিয়ালৰ বিয়া হৈছে বুলি যে এটা কথা কয় তেনেকুৱা ধৰণৰ এটা চিন্তা হৈ যাব নেকি কোৱা কি কি গান সেইখন গোৱা ৰ'দো দিছে বৰষুণো দিছে খৰাশিয়ালৰ বিয়া হৈছে ৰ'দ বৰষুণ নাজানো আৰু মোক যে কেনেকুৱা লাগিছে চাওঁ ধুনীয়াকৈ এনেকৈ দি তেওঁ কেনেকুৱা লাগিছে একদম দক্ষিণ টাইপ লাগিছে আৰু দক্ষিণী আৰু গোটেই কালাৰ চালাৰ ব'লা গৈ থাকোঁ ধুনীয়াকৈ আজি ভিডিঅ'টো দেখাই দিছোঁ আমি কিন্তু কেনেকৈ ফূৰ্তি কৰোঁ ধুনীয়াকৈ প্ৰতি বছৰে আমি এনেকৈ ফূৰ্তি কৰি থাকোঁ প্ৰত্যেক বছৰে আৰু মানুহ জীয়াই থকা দিনকেইটা ৰঙিন হৈ থাকিলে হ'ল আৰু ফূৰ্তি চুৰ্তি আমাৰ মা আমাৰ জানি চাওঁ একদম মেৰা খাচ পাটনাৰী হেপী হলি হেপী হলি তাৰপিছত ফাকুৱা খেলিবলৈ নে কি কোৱা ইমান দেৰি কেলৈ হ'ল আজি তোমাৰ ফাকুৱা খেলিবলৈ মই আগতে তোমালোক যোৱা আকৌ ফাকুৱা কিনিব লাগিব মই দেখাইছোঁ টিম হেপী হলি ফাকুৱা খেলা হলি খেলা এইকেইজন মেইন মানুহ আমাৰ আৰু এই আমাৰ একদম ৰঙীন হয় জকা পিংকি বা আমাৰ ইয়াত পিংকি বা নহয় লগৰ হেপী হলি আৰু একেবাৰে লগৰ হয় দেই এয়া চাইল্ডহুড ফ্ৰেণ্ড হয় হেপী হলি সেইপিনে ক'ত গৈছে ফটো বন্ধুক চন্ধুক লৈহে আহিছে ব'ল ৰাস্তা যাওঁ ব'ল হেপী হলি দেই হেপী হলি থেংক ইউ গ'লে মাৰিলে পুজো ফাইনেলি আজি হোলী খেলা হৈ গ'ল সকলো ভিডিঅ' ধুনীয়াকৈ দেখাব নোৱাৰিলোঁ মানে মোবাইলটো উলিয়াব নোৱাৰিলোঁ যিহেতু মানে ইমানেই পানী মাৰিছে ইমানেই ঋতুটো ফাকুৱা সানিছে মোবাইলটো মানে নোৱাৰিলোঁ উলিয়াব আৰু আজিলৈ ইমানতে আৰু হেপী হলি থেংক ইউ মোৰ ভিডিঅ' চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব হেপী হলি বাই বাই শেষত মই দৌল যাত্ৰাত সেৱা কৰিলোঁ ধুনীয়াকৈ আৰু মানে বেছিকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কাৰণ যিহেতু বহুত মানুহ আহিছে আৰু মই সেৱা কৰিছিলোঁ যে সেইটো কাৰণে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ দেই থেংক ইউ বাই বাই